গোৱালপাৰাৰ এয়া ৰাংচাপাৰা। আটাইতকৈ সুন্দৰ আৰু ক্লিনেষ্ট ভিলেজ হিচাপে ইতিমধ্যে চৰকাৰৰ দ্বাৰা অনুমোদিত এই গাঁওখন অতি সুন্দৰ পৰিৱেশত অৱস্থিত। শালগছ আৰু বাঁহৰ এক পাৰ্ক আছে, অৰ্থাৎ বেম্বো পাৰ্ক। বিভিন্ন বাঁহৰ সা সামগ্ৰীও বিক্ৰী কৰা হয় আৰু সুন্দৰভাৱে ৰাখিছে। বৰ ভাল লাগিল সেইদিনা উপস্থিত হৈ। গছ গছনিৰে পৰিপূৰ্ণ প্ৰাকৃতিক সম্পদক তেওঁলোকে সুশৃংখলাবদ্ধভাৱে ব্যৱহাৰ কৰিছে আৰু গছ গছনিৰ মাজত এক জীৱন্ত ৰূপত তেওঁলোকে জীয়াই আছে। এই গাঁওখন ৰাংচাপাৰা গাঁৱৰ শৃংখলিত ব্যৱস্থাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিছিলোঁ। কেনেকৈ আপোনালোকে এনেকুৱা ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা ভাবিলে? 1990 চনতে আমাৰ ৰাজ্যৰ আলোচনাৰ মধ্যে প্ৰস্তুতি লোৱা হৈছে যে জাবৰ জোঁথৰ পেলাবলৈ নোৱাৰিব, জংঘলত ময়লা কৰিবলৈ নোৱাৰিব, কেঁচা লেট্ৰিন হ'লে সজাই ব্যৱহাৰ কৰিব লাগিব। কিন্তু আজিলৈকে মানি চলিছে আৰু সেই মানি চলাৰ ফলাফল বিভিন্ন প্ৰান্তৰ পৰা জনতাই আহি আছে আৰু দেখি আছে। কাম কৰিছোঁ আৰু সেই কাম কৰাৰ ফলত ৰাংচাপাৰা গাঁও ক্লিন বুলি চৰকাৰে 2017ত চৰকাৰে ঘোষণা কৰে।